টু আছামিজ পেন কাৰ্ড। চ' ফ্ৰেণ্ড, মই আজি আপোনালোকক এটা ভেৰি ইম্পৰ্টেণ্ট এটা বস্তুৰ বিষয়ে ক'ব ওলাইছোঁ। বস্তুটো হৈছে যে আপোনালোকৰ আছাম গভৰ্ণমেণ্টৰ বা আপুনি আপোনাৰ দেউতাৰ নামত বা আপোনাৰ খুৰাৰ নামত বা যাৰ নামত ম্যাদী পাট্টা মাটি আছে বুলি কেনেকৈ আপুনি গম পাব, বা ম্যাদী পাট্টা আছে কাৰ নামত আছে, আপুনি যিটো ঠাইত আছে সেইটো নামৰ এইটো মাটিটো কাৰ নামত আছে, সেই মাটিটো কেনেকৈ আপুনি চেক কৰিব, সেইটো মই ভেৰি ইজিলি আপোনালোকক আজি দেখুৱাব ওলাইছোঁ। জাষ্ট চিম্পলি আপোনালোকে সেই কাৰ নামত কোনটো মাটি আছে বা ম্যাদী পাট্টা মাটি আছেনে নাই আপোনাৰ দেউতাৰ নামত বা আপোনাৰ খুৰাৰ নামত বা আপোনাৰ ফেমিলি ৰিলেটিভৰ নামত, আপুনি যিটো মাটিত আছে সেইটো মাটি কাৰ নামত আছে, সেইটো কেনেকৈ চেক কৰিব সেইটোৰ বিষয়ে আজি ক'বলৈ ওলাইছোঁ। জাষ্ট চিম্পলি আপোনালোকে গুগল ক্ৰোমত যাব। গুগল ক্ৰোমত গৈ পেলাই টাইপ কৰিব, গুগল ক্ৰোমত যাব। গুগল ক্ৰোমত গৈ চিম্পলি টাইপ কৰিব আছাম ৰেভিনিউ বুলি টাইপ কৰিব। আছাম ৰেভিনিউ বুলি টাইপ কৰাৰ পাছত ফ্ৰেণ্ড এটা লিংক আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ওলাই যাব। মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰাও চেক কৰিব পাৰিব। জাষ্ট আছাম ৰেভিনিউ বুলি আপুনি টাইপ কৰিব। টাইপ কৰাৰ পাছত সেই লিংকটো অ'পেন কৰিব ফ্ৰেণ্ড। চ' চিম্পলি সেইটো লিংকটো অ'পেন কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকৈ লিংকটো আহি পাব। চ' এইটো আপুনি জবানবন্দী প্ৰমাণপত্ৰ দলিল যি গম পায় তাতে, বা ভূ নক্সা, আপুনি কোনটো ভূ নক্সা যদি ওলায় আপুনি আপোনাৰ মাটিটো ক'ত কোনটো ঠাইত আছে, আপোনালোকে সেই মাটিটো কাৰ নামত আছে, সেইটো গোটেইখিনি ইনফৰ্মেশ্যন পাই যাব। চ' আছাম গভৰ্ণমেণ্টে এইটো এটা ভাল লিংক ওলাইছে। আপোনালোকৰ যিবিলাক মাটিকালি বা আপোনালোকৰ মাটিটো ম্যাদী পাট্টা হৈছেনে নাই সেইটো চেক কৰিবলৈ ভেৰি ইজি প্ৰচেছ এটা দি দিছে। চ' আপোনালোকক এতিয়া চিম্পলি জমাবন্দীলৈ যাব লাগিব। জমাবন্দী যোৱাৰ পাছত জমাবন্দী পেজটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পাছত চিম্পলি ফ্ৰেণ্ড এতিয়া আপোনালোকে চাব পাৰিছে ইয়াতে আপোনালোকৰ জিলা আহি গৈছে ফ্ৰেণ্ড। চ' চিম্পলি আপোনালোকক কোনটো জিলাৰ আছে, বাছ হোজাই জিলা মাৰি দিব। হোজাই জিলা মৰাৰ পাছত আপোনালোকৰ যিটো জিলা যোনটো জিলা চিৰাং, দলং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, যাৰ যিটো জিলা হয়, মাজুলী, মৰিগাঁও। চ' মই এতিয়া বৰ্তমান হোজাই জিলাত হয়, তো মই মোৰটো ওলাই কিনি আপোনালোকক দেখাই আছোঁ। চ' মোৰ হোজাই জিলাৰ হয়, মোৰ চাৰ্কুল অফিচ দবকা হয়। চ' চিম্পলি এনেকৈ মাৰি দিব। মোৰ এতিয়া এটা ডাঙৰ কথা, এতিয়া আপোনাৰ গাঁও বা চহৰ বা টাউন, আপোনালোকৰ কোনটো গাঁৱত মাটি আছে বুলি আপোনাৰ সন্দেহ হয়, জাষ্ট চিম্পলি সেইটো টেপ মাৰি দিব। বা আপোনালোকৰ দেউতা বা মাক কোনটো বা খুৰা বা যোনেই মানে ক'ত মাটি কিনিছে বুলি আপোনালোকে জানামতে তাতে টেপ মাৰি দিব কোনটো গাঁৱত আপোনালোকৰ মাটি আছে। জাষ্ট স্কেন বাই এইটো। এতিয়া আপোনালোকে যদি দাগ নম্বৰ জানা থাকে মাটি, তেতিয়াহ'লে সেইটো দাগ নম্বৰটো ইয়াতে টাইপ কৰি দিব। আৰু যদি আপোনালোকৰ দাগ নম্বৰ জানা নাথাকে, পাটা নম্বৰ জানা নাথাকে, তেতিয়াহ'লে কেনেকৈ ওলাব? যদি দাগ নম্বৰ পাটা নম্বৰ থাকে তেতিয়াহ'লে দাগ নম্বৰ তাত থাকিলে চিম্পলি ইয়াতে দাগ নম্বৰটো লিখি দিলে হৈ যাব। আৰু যদি আপোনালোকৰ দাগ নম্বৰ জানা নাথাকে, পাটা নম্বৰ যদি ইয়াত যদি পাটা নম্বৰ জানা থাকে তেতিয়াহ'লে পাটা নম্বৰ ইয়াতে মাৰি দিলে হৈ যাব। আৰু যদি আপোনালোকৰ পাটা নম্বৰো জানা নাথাকে, জাষ্ট নামটোহে জানা থাকে, তেতিয়াহ'লে চিম্পলি চাৰ্চ বাই পাট্টা নেম, বাছ নাম দি কিনি কেনেকৈ আপুনি জাষ্ট চাৰ্চ কৰিব। চ' মই এতিয়ালৈকে মোৰটো আপোনালোকক চিম্পলি দেখাই আছোঁ খালি। জাষ্ট ইয়াতে নামৰ ঠাইত যাব। নামৰ ঠাইত যোৱাৰ পাছত ইয়াতে লিখিব, কীবৰ্ডে কাম নকৰিব, তেতিয়াহ'লে ইয়াতে আপোনাৰ কীবৰ্ড দিয়া থাকে, কীবৰ্ডৰ সেইটোত কাম নকৰিব। জাষ্ট চিম্পলি আপোনালোকৰ যদি আছামিজ কীবৰ্ড আছে, যদি আপোনালোকৰ আছামিজ কীবৰ্ড নাই, তেতিয়াহ'লে মই আপোনালোকৰ আছামিজ কীবৰ্ড কেনেকৈ ইনষ্টল কৰে সেইটো লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। এতিয়া ইয়াতে আপোনালোকে টাইপ কৰিব। জাষ্ট মই মোৰটো টাইপ কৰি আপোনালোকক দেখাই আছোঁ। ইয়াতে চাওক লিষ্টটো আহি গৈছে, কাৰ নামত এইটো ঠাইত কাৰ নামত ম্যাদী পাট্টা মাটি আছে। আব্দুল কাদিৰ হাতেম আলী, জাষ্ট ইয়াতে গোটেইখিনি লিষ্ট আহি গৈছে। ইয়াৰ পৰা আপুনি এইটো চাওক ফ্ৰেণ্ড, এইটো মোৰ দেউতাৰ নাম হয় মহম্মদ আব্দুল জব্বাৰ, পিতা আব্দুল চালাম। চ' সেইটো চিম্পলি আহি গৈছে। আপুনি এতিয়া জাষ্ট চিম্পলি ইয়াতে সেই নামটোৱে টাইপ কৰি দিব, টিপ কৰি দিব। টিপ কৰাৰ পাছত আপুনি তললৈ যাব। তললৈ যাই কিনি ইয়াতে কেপচাৰটো যেনেকৈ আছে, কেপচাৰটো তেনেকেই আপুনি টাইপ কৰি দিব।
কেপচাৰটো টাইপ কৰাৰ পাছত চিম্পলি চাৰ্চত মাৰি দিব। চৰি, কেপচাৰটো ভুল হৈ গৈছে মোৰ। চ' আকৌ মই কেপচাৰটো ভালকৈ দবাম। এতিয়া কেপচাৰটো ভালকৈ ছেম টু ছেম কেপচাৰ নহ'লে একচেপ্ট নহ'ব আপোনাৰ। কেপচাৰটো ভালকৈ দবাই দিব। চৰি ফ্ৰেণ্ড, কেপচাৰকেইটা ভালকৈ ৱৰ্ক কৰা নাই। চ' গিভ মি এ মিনিট। চ' এই আছে মোৰ পাতা নম্বৰ আহি গৈছে। জাষ্ট চিম্পলি ইয়াতে টেপ কৰি বাছ আহি যাব। চ' ফ্ৰেণ্ড, এতিয়া মোৰ লিষ্টটো ওলাই গৈছে। এইটো মাটিৰ নিজা মাটিৰ পূৰা ৰেভিনিউ আহি গৈছে। আপুনিও আপোনাৰ নিজৰটো চেক কৰিব পাৰে। জুপুৰি গাঁও জমানবন্দী, সেইটো আপোনালোকক অলৰেডি ইয়াতে দেখা পাব কাৰ নামত কিমান বিঘা মাটি আছে আৰু মুঠ মাটি কেইবিঘা আছে আপোনালোকৰ নামত, সেইটো চেক কৰিব। চ' ফ্ৰেণ্ড, এইটো এপটো আপোনালোকৰ কেনেকুৱা লাগে, এইটো ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট বক্সত গৈ পেলাই জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু থেংক ইউ ফৰ ৱাচিং গাইজ। থেংক ইউ ভেৰি